নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমাৰ সচৰাচৰ দেখি থকা নেমু ডালসমূহ এনেকুৱা ধৰণে নেমু ডালসমূহ ফুটা কৰি গছজোপা মাৰি পেলায়। ইয়াৰ কি কাৰণেনো হৈছে আমি চাওঁ আহকচোন। আমি নেমু গছজোপা প্ৰথমতে ফুটা কৰি চালোঁ, দেখিলোঁ এটা পোক সোমাই আছে। এই পোকটো নিয়ন্ত্ৰণৰ উপায় কি তাকে আমি জানিবৰ কাৰণে নেমু গছজোপাৰ ডালটো ফালি চালোঁ। এই গছজোপাত বহু মানুহে কয় যে আপোনাৰ পেট্ৰল নাইবা আপোনাৰ কেৰাচিন কপা দি ভৰাই দিলে এই পোকটো নিয়ন্ত্ৰণ হয়। কিন্তু এটা কথা মন কৰিব, পেট্ৰল বা কেৰাচিন দিলে ইয়াৰ সুফল পোৱা নাযায়। কাৰণ আপুনি এটা ডালত যদি কেৰাচিন বা পেট্ৰল দিয়ে তেন্তে সিহঁতে পোকটো আন এটা ডালত গুচি যায়। ভিডিঅ'টোত আপোনালোকে দেখিছে। ইয়াৰ উপৰিও ইয়াত মেডিচিন মৰাটো সম্ভৱ নহয়, কাৰণ পোকটো ডালৰ ভিতৰত থাকে। কোনোবা যদি অভিজ্ঞ ব্যক্তিয়ে ইয়াৰ উপায় জানে তেন্তে কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। ধন্যবাদ।